আৰু কেইবাখনো তাঁতশাল মানে বেছিকৈ কৰিম আৰু যাতে 4-5জনী মহিলাক মই তাঁতশাল বব দিব পাৰোঁ, তেওঁলোকেও যাতে কৰ্মসংস্থাপন ল'ব পাৰে। এতিয়াও বহুত কেইজনী মহিলা আমাৰ তাঁতশালৰ দোকানখনৰ পৰা তাঁতশাল বৈ চলি আছে। তেওঁলোককো মই কেতিয়াবা দেখাম আপোনালোকৰ আগত, আৰু আপোনালোকে আৰু বেছি মৰম দিব। এখন কাপোৰ বনাবলৈ কিমান বেছি কষ্ট হয়, প্ৰথমে সূতা ল'ব লাগিব। আৰু ফেচবুকত আপোনালোকে মৰম দিছে, ঠিক তেনেকৈ যদি আপোনালোকে ভাবে যে ইউটিউবত তাইক অকণমান মৰম দিওঁ, অকণমান সাহস দিওঁ, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব। আৰু মই মোৰ ইউটিউব চেনেলত কেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ মই অকণমান লগাই দিছোঁ চাওকচোন। এই ইউটিউব চেনেলটো খোলা মোৰ আজিৰ পৰা 9 মাহমান হ'ল। ইউটিউবত যে মই এতিয়াই কাম কৰিছোঁ সেইটো নহয়, আজিৰ পৰা 4 বছৰমান আগতো মই ইউটিউবত কাম কৰিছিলোঁ, কিন্তু তেতিয়া মই ইমান বেছি ভালকৈ নাজানিছিলোঁ, এতিয়াও মই নাজানো। ইউটিউবত ভিডিঅ' বনাবলৈ মটিভেট কৰে মোৰ দাদাই, সি খুব কয় তই পাৰিবি, এনেকৈ কৰ তেনেকৈ কৰ, আৰু মাৰ্জিতভাৱে যদি ভাল কাম কৰি যাওঁ এদিন হ'লেও এদিন ছাকচেছ হ'বিয়ে। কিন্তু মোৰ একো ছাবস্ক্ৰাইবাৰ নাছিলে, এতিয়াও নাই। এতিয়া মোৰ খুব বেছি 900টামান ছাবস্ক্ৰাইবাৰ হৈছেগৈ। তথাপিও মই বহুত বেছি হেপী, কাৰণ ইমানখিনি যে মই এতিয়া কৰিব পাৰিছোঁ এইকণ সময়তে, সেইটোৱে মোৰ বাবে বহুত বেছি ভাল লাগে। আপোনালোকে যে ইমান সোনকালে মোক আঁকোৱালি লৈছে। মই আশা কৰিম যিসকলে আগতে গম পোৱা নাছিল মোৰ ইউটিউব চেনেল আছে বুলি, তেওঁলোকে এই ভিডিঅ'টো দেখি মোক ছাবস্ক্ৰাইবাৰ আছে, আপোনালোকৰ মৰমবোৰ আছে, সেইকাৰণে ঘৰৰ বেপাৰখন মই অকণমান বাহিৰলৈ উলিয়াওঁ বুলি অনলাইন কৰাই ষ্টাৰ্ট কৰিছিলোঁ। আপোনালোকে যিখিনিতো জানেই ন। আৰু সেয়া এতিয়া গুৱাহাটীৰ ফালৰ পৰা দাদা এজন আহি আছে, তেখেতক মানে গামোচা অৰ্ডাৰ দিছিলে, গামোচাটো তেখেতে ইয়াতে পে'মেণ্ট জমা দিলোঁ আৰু কিবা কিবি অলপমান কাম আছিলে, গোটেইখিনি কৰিলোঁ, কৰিয়ে এতিয়া ঘৰ পাইছোঁ। ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আৰু ভাল নালাগে কলেজ ড্ৰেছত ভিডিঅ' বনাবলৈ, চ' এনেকৈ নকৰিলোঁ ভিডিঅ'। আৰু এতিয়া ঘৰত